মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ অন্তৰ্গত পানী নামৰ পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। কিন্তু তাৰ আগতে তোমালোকে ক'ব পাৰিবানে যে পানী আমি কি কি কামত ব্যৱহাৰ কৰোঁ? হয়, তোমালোকে ঠিকেই ভাবিছা। আমি খাবলৈ, গা ধুবলৈ, কাপোৰ ধুবলৈ, খেতি-বাতিত দিবলৈ ইত্যাদি বিভিন্ন কামত পানী ব্যৱহাৰ কৰোঁ। এই পানী আমি ক'ৰ পৰা পাওঁ বাৰু? আহাচোন জানিবলৈ যত্ন কৰোঁ। পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। মানুহ, জীৱ-জন্তু, গছ-গছনি ইত্যাদি সকলোকে পানীৰ আৱশ্যক হয়। ভূপৃষ্ঠৰ 4 ভাগৰ প্ৰায় 3 ভাগেই পানীয়ে আগুৰি আছে। পৃথিৱীত পোৱা প্ৰায় সকলোখিনি পানীয়েই সাগৰ, মহাসাগৰ, নদী, হ্ৰদ, জান-জুৰি, পুখুৰী, ভূগৰ্ভ আদিত আছে। ইয়াৰ উপৰিও ওখ পৰ্বতৰ শীতল অঞ্চলতো পানী বৰফ হিচাপে জমা হৈ আছে। আমি পানীৰ উৎসসমূহক মূলতঃ 2টা ভাগত বিভক্ত কৰিব পাৰোঁ। প্ৰথমটো হৈছে ভূপৃষ্ঠত থকা পানীৰ উৎস আৰু দ্বিতীয়টো হৈছে ভূগৰ্ভস্থ পানীৰ উৎস। খাল বিল, নদ-নদী, জান-জুৰি, সাগৰ মহাসাগৰ, হ্ৰদ আদি হৈছে ভূপৃষ্ঠত থকা পানীৰ উৎস। এই উৎসবোৰৰ পৰাই আমি সাধাৰণতে পানী সংগ্ৰহ কৰোঁ। তোমালোকে বাৰু দমকলৰ পৰা পানী উলিয়াই পাইছানে? অথবা কুঁৱাৰ পৰা পানী তুলি পাইছানে? তোমালোকে ভাবিছানে যে এই পানীসমূহ ক'ৰ পৰা আহে? দমকল, কুঁৱা আদিৰ পৰাও আমি পানী পাওঁ। এই পানীবোৰ বাৰু ক'ত থাকে? এই পানীবোৰ ভূগৰ্ভত সঞ্চিত হৈ থাকে। ভূগৰ্ভ মানে হৈছে পৃথিৱীৰ তলিভাগ। পৃথিৱীৰ তলতো পানী জমা হৈ থাকে। বৰষুণ, নৈ, পুখুৰী আদিৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু মাটিৰ তলত থকা শিলাস্তৰৰ খালী ঠাই বা ফাঁকসমূহৰ মাজত পানী সঞ্চিত হৈ থাকে। এই পানীভাগৰ নামেই হৈছে ভূগৰ্ভস্থ পানী অথবা ভূজল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈকে তোমালোকে নিশ্চয় জানিব পাৰিলা যে পানীৰ উৎসসমূহ কি কি। এতিয়া আমি পানীৰ বিভিন্ন ৰূপৰ বিষয়ে আলোচনা কৰিম। পানীৰ প্ৰধানকৈ 3টা ৰূপ থাকে। প্ৰথমটো হৈছে জুলীয়া অৱস্থা, দ্বিতীয়টো হৈছে গেছীয় অৱস্থা আৰু তৃতীয়টো হৈছে কঠিন অৱস্থা। সাধাৰণ উষ্ণতাত পানী জুলীয়া হৈ থাকে, যিটো ৰূপত আমি সচৰাচৰ পানী ব্যৱহাৰ কৰোঁ। দ্বিতীয়টো হৈছে গেছীয় অৱস্থা। পানী গৰম কৰিলে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। তাপ পালে পানী জলীয় ভাপত পৰিণত হয়। এই প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলা হয়। তোমালোকে নিশ্চয় দেখিছা যে কেটলিত যেতিয়া পানী গৰম কৰা হয় তেতিয়া কেটলিৰ নলীডালেৰে পানীৰ ভাপ ওলাই যায়। এই ভাপবোৰেই হৈছে পানীৰ গেছীয় অৱস্থা। পানীৰ তৃতীয়টো ৰূপ হৈছে কঠিন অৱস্থা। পানীক যেতিয়া অত্যাধিক ঠাণ্ডা কৰা হয় তেতিয়া পানী গোট মাৰে। এই গোট মৰা অৱস্থাটোৱেই হৈছে পানীৰ কঠিন অৱস্থা। তোমালোকে দেখা বৰফবোৰেই হৈছে পানীৰ কঠিন ৰূপ। এতিয়ালৈকে আমি পানীৰ বিষয়ে নানা কথা বতৰা পাতিলোঁ, নহয়নে বাৰু? এতিয়া আহাচোন আমি জলচক্ৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। তোমালোকে বাৰু জলচক্ৰৰ বিষয়ে আগতে জানিছিলানে? যদি নাই জনা তেন্তে মন দি শুনা। এই যে পানীৰ উৎসসমূহৰ কথা আমি ক'লোঁ, ভূগৰ্ভস্থ পানী আৰু ভূপৃষ্ঠৰ পানী, এই সকলোখিনি পানী বাৰু ক'ৰ পৰা আহে? এই সকলোখিনি পানী বৰষুণৰ পৰা আহে। বৰষুণৰ পানী খাল বিল, নদ-নদী, জান-জুৰি, সাগৰ, হ্ৰদ আদিত জমা হৈ থাকে। কিছু অংশ আকৌ মাটিৰ তললৈও নিগৰি যায়। ৰ'দৰ তাপত খাল বিল, নদ-নদী, জান-জুৰি, সাগৰ, হ্ৰদ আদিৰ পানী জলীয় ভাপত পৰিণত হয় আৰু এই জলীয় ভাপবোৰ আকাশলৈ উৰা মাৰে। এই জলীয় ভাপ ওপৰলৈ গৈ চেঁচা বায়ুৰ সংস্পৰ্শত ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। এই পানীৰ কণিকাবোৰ লগ লাগি ডাৱৰৰ সৃষ্টি হয় আৰু এই ডাৱৰৰ পৰাই বৰষুণ হয়। এই প্ৰক্ৰিয়াটো অহৰহ চলি থাকে। এনেদৰে চলি থকা পানীৰ প্ৰক্ৰিয়াটোৱেই হৈছে জলচক্ৰ। এতিয়া তোমালোকে জানিব পাৰিলানে যে জলচক্ৰ কি? ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত পানী, পানীৰ বিভিন্ন উৎস, পানীৰ ৰূপ, জলচক্ৰ ইত্যাদিৰ কথা আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় এই সকলোখিনি কথা বুজিব পাৰিছা। আজিৰ এই পানী নামৰ পাঠটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।